Hi guys, welcome back to my YouTube channel. আমি আজি মানে ফার্স্ট টাইম মানে হুজাই ফিলে গৈছো আৰু ফুৰিব মানে গুৱাহাটী সাইডে গৈ থকা হয় আমি ট্ৰেইন ষ্টেচন আছো এতিয়া আৰু ভন্টি মানে জলদি মানে বহুত দিনৰ মই যাম ফার্স্ট টাইম তো মানে পুৱা এক্সাইটেড আৰু কি কৰো কি নকৰো তাই মানে দাঁত ধোৱা শিলটোৱে পাহৰি আহিলে মানে ৰেতিডাল আৰু দাঁত মানে দাঁত ধৰাবৰ কাৰণে এতিয়া শিলটোৱে নাই এতিয়া কেনেকৈ ধৰাব তো মানে টেনশ্যন হৈ গ'ল এতিয়া দোকানৰ পৰা শিলগুটিটো কিনি লৈ যাম আৰু দাখন মানে কোনখন বুজি পাইছে চাগে দাঁত মানে বাছ আনিব পাহৰিলে এতিয়া মানে 3টা বজাত আছে ট্ৰেইন আমাৰ বৌৱে টিকেট কাটি আহিলে ইয়াত আহি আছে পুৰা চেন্নাই এক্সপ্ৰেছ আৰু গৈ আছো গোল উঠাই দিয়া বৌ সপোনটো পূৰ্ণ হৈ দিয়া মোবাইল টিপি আছে তাই ফটো উঠি আনে বোলে চব ফটো মানে ল'ৰাই হওক বা ছোৱালী হওক সকলোৰে মানে এইটো ফটো উঠাটো এটা স্বভাৱত পৰিণত হৈ গৈছে আৰু জাগিৰোড ষ্টেচন নতুন ব্ৰিজ হৈছে আৰু দহি ফুচকা খাবলৈ ৱেইট কৰি আছে দেই ছোৱালীজনী ইছৰা ফুচকা খাবলৈ ৱেইট কৰিছে বনাই আছে মই ঘৰত ফোন কৰিছিলোঁ মাকক ফোন কৰিছিলোঁ খায়ে যাব লাগিব দে হ'ব দে এই কিবা খাই বুলি